তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি দুৰ্গা পূজা মেলা চাব ওলাইছে। তো এইখিনি এক্সাইট হ'ম বুলি ভাবিছিল, কিন্তু ইফালে আহি দেখি মানুহেই নাই। মানুহ নাহাৰ কাৰণটো হ'ল বৰষুণটো টিপ টপ দি আছে। সেইটো কাৰণত মানুহবিলাক ভয়তে অহা নাই, কিন্তু তথাপিও আমি আহিছে দেখোন মা দুৰ্গাক দৰ্শন কৰিব যাই আছোঁ। এই গেটত আহি পালোঁ। ইফালে গেটত আহিখিনি কি দেখা পাই মই আপোনালোকক দেখাই আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে আপোনালোকে বুজি পাব বা সম্পূৰ্ণ দৃশ্যটো দেখা পাব। তো আমি যাই আছোঁ ইফালে গেটত সোমাম আৰু কেনেকুৱা ডেকোৰেশ্যন কৰিছে, কেনেকুৱা সজাইছে মন্দিৰত মই আপোনালোকক দেখাই আছে আৰু কি আছে দেখাই আছে। তো আহক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। তো আমি গেটত প্ৰৱেশ কৰিলোঁ। গেটত প্ৰৱেশ কৰিলে আমি আমাৰ অনুৰাগী জনপ্ৰিয় জুবিন দাক লগ পালোঁ। তো শ্ৰদ্ধাঞ্জলি দিলোঁ মোৰ আন্তৰিক ফালৰ পৰা। তাৰপিছত আমি আগুৱাই যাই আছে এইফালে মা দুৰ্গাক দৰ্শন কৰিবা। আহি পালোঁ আমি মা দুৰ্গাক। তাৰপিছত আহিখিনি আমি মা দুৰ্গাক সেৱা কৰিব যাই আছোঁ। ইয়াৰ আশীৰ্বাদ ল'ম এতিয়া, যিহেতু এই বছৰৰ 2025 আমি মেলা চাব আহিছে, মা দুৰ্গাক দৰ্শন কৰিব আহিছে। সেয়েহে আমি মা দুৰ্গাৰ পৰা আশীৰ্বাদ ল'লোঁ। আৰু এতিয়া আমি মেলাত মাৰ্কেটবিলাক কেনেকুৱা আছে, কি আছে মই দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকিব। ইফালে মানুহবিলাকে ব্যস্ততে আছে বস্তু চাওঁতে, কাৰণ মেলাত আহিলে এই মাইকীবিলাকৰে বহুত বস্তু বিক্ৰী কৰে। চাওক এইফালে ওপৰৰ পৰা দৃশ্যটো মই দেখাই আছে, আপোনালোকে চাওক। আৰু এইফালে জিলিক মাৰি আছে ওপৰ ফালে বৰষুণ দিং কৰি। তো মানুহবিলাক আহিছে মোটামুটি, কিন্তু বহুতেই কম আহিছে এই বৰষুণৰ ভয়তে। আমি তলত নামি যাই আছোঁ, আপোনালোকে চাই থাকিব দৃশ্যটো। ইফালে গোটাই আপি মানুহবিলাকৰে বস্তু বিক্ৰী কৰি আছে। তো এনেকুৱা আহি আমি জেলাপি দোকানত আহি পালোঁ। কাৰণ মেলাত যদি আহে জেলাপি বজাৰ যদি নাদেখে মেলা ঘূৰা নিচিনাই নালাগে, হয় না নহয় গাইজ? কমেণ্ট কৰি জনাব দেই। তো দামটো সুধিলোঁ, কিন্তু 50 টকা পোৱা বোলে। কাটা নিমকি, জেলাপি, বুন্দিয়া ভুজিয়া চব 50 টকা পোৱা। মানে এটা কোম্পানী ৰেট হৈ গ'ল, 50 টকা কোম্পানী, হয় না নহয়? আহিখিনি আমি আৰু বেলেগ এটা ঠাইত মা দুৰ্গাক দৰ্শন কৰিব আহিছে। আহিখিনি দেখা পালোঁ আৰতি চলি আছে। তো বহুত ভাল লাগিল আৰতিটো দেখা পাইখিনি। তো এইখিনিৰ আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট